ফ্ৰেণ্ডছ ইতিমধ্যে ভাইৰেল হৈ গৈছে হোৱাটছআপ, ফেচবুক, টুইটাৰ আৰু অন্যান্য মাধ্যমতো মোবাইলৰ জৰিয়তে অনলাইন টকা ইনকাম কৰাৰ জনপ্ৰিয় মাধ্যম ছ'চিয়েল এডৱৰ্ড। ফ্ৰেণ্ডছ, আপুনি কোনো ধৰণৰ টকা ইনভেষ্টমেণ্ট নকৰাকৈ কেৱল অলপ নেট পেক খৰচা কৰি কিছুমান এড চাই আপুনি আয় কৰক ডলাৰ। ফ্ৰেণ্ডছ, আপুনি যদি এবাৰ এটা ডাঙৰ টিম বনাই লয় তেন্তে আপুনি তাত কাম নকৰাকৈ ডলাৰ ইনকাম কৰিব পাৰিব। ফ্ৰেণ্ডছ, মই আকৌ কৈ আছোঁ, আপুনি যদি আপোনাৰ মোবাইলৰ জৰিয়তে অনলাইন টকা ইনকাম কৰিব বিচাৰে তেন্তে আপোনাৰ বাবে জনপ্ৰিয় মাধ্যম হৈছে ছ'চিয়েল এডৱৰ্ড। ফ্ৰেণ্ডছ, মই 100% গেৰাণ্টি দিওঁ, আপুনি এইটো মাধ্যমত কাম কৰক, আপোনাৰ বহুতো টকা ইনকাম কৰিব পাৰিব। ফ্ৰেণ্ডছ, মই কোনো ফেক ভিডিঅ' নবনাওঁ, আপোনালোকে এইটো মাধ্যমৰ পৰা বহুতো টকা আয় কৰিব পাৰিব। ফ্ৰেণ্ডছ, এইটো এটা বহুত ডাঙৰ কোম্পানী, এইটো কোম্পানীয়ে বহুতো টকা ইনভেষ্টমেণ্ট কৰিছে কেৱল জনসাধাৰণভাৱে। ফ্ৰেণ্ডছ, লাখ লাখ মানুহে ৰেজিষ্ট্ৰেশ্যন কৰি আছে আৰু আপুনি যদি এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেন্তে আপুনি ভিডিঅ'টো ডিছক্ৰিপশ্যনত গৈ লিংকটোত ক্লিক কৰি ৰেজিষ্ট্ৰেশ্যন কৰি লওক। ফ্ৰেণ্ডছ, আপোনাক দেখাই দিম আপুনি কেনেকৈ ৱেবছাইটটোৰ লিংকটো ডিছক্ৰিপশ্যনত বিচাৰি পাব। আপুনি ID এক্টিভ কৰাৰ লগে লগে আপোনাৰ ৱালেটত 30 টকা জমা হ'ব। তাৰ পাছৰ পৰাই আপোনালৈ প্ৰতিদিনে 20 টাকৈ এড আহিব। প্ৰতিদিনে মাত্ৰ 2 মিনিট সময় খৰচ কৰি 20টা এডত ক্লিক কৰি ইনকাম কৰক 9 টকাকৈ। তাত আপোনাৰ এক্সট্ৰা মাইণ্ড খটোৱাৰ কোনো প্ৰয়োজন নাই। ফ্ৰেণ্ডছ, আপুনি এতিয়াও চাগে বিশ্বাস কৰা নাই, আপুনি এবাৰ বিশ্বাস কৰি IDটো এক্টিভ কৰি আৰু প্ৰতিদিনে আপুনি 9 টকাকৈ পাই থাকক। তো ফ্ৰেণ্ডছ, এই মাধ্যমৰ পৰা আপুনি কেনেকৈ কাম কৰিলে এমাহত 15,000 টকালৈকে ইনকাম কৰিব পাৰিব মই আপোনাক দেখাই দিম। ফ্ৰেণ্ডছ, ভিডিঅ'টো শেষলৈকে চাব, নহ'লে একো বুজি নাপাব। তো ফ্ৰেণ্ডছ, মই লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিছোঁ, আপুনি লিংকটোত ক্লিক কৰি আপুনি ছ'চিয়েল এডৱৰ্ডত ৰেজিষ্টাৰ কৰি ল'ব। ফ্ৰেণ্ডছ, মই আপোনাক দেখাই আছোঁ আপুনি যিকোনো এটা ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক কেনেকৈ বিচাৰি পাব। ফ্ৰেণ্ডছ, আপুনি যিকোনো এটা ভিডিঅ'ৰ তলত চাব যেনেকৈ এটা এৰ' বাটন আছে, আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে মই আপোনাক দেখাই আছোঁ, চাওক এনেকুৱা কিছুমান লিখা থাকিব। আপুনি ইয়াত চাব যে ব্লু কালাৰত লিখা আছে কিছুমান লিংক আছে, সেই লিংকটোত আপুনি ক্লিক কৰিব। তো মই যিটো লিংক দি দিছোঁ আপুনি ইয়াত পাব যে ইয়াত ছ'চিয়েল এডৱৰ্ড কিবা লিখা আছে, তো আপুনি তাত ক্লিক কৰি ল'ব। তো ফ্ৰেণ্ডছ, আপুনি লিংকটোত ক্লিক কৰাৰ লগে লগে কিছুমান ব্ৰাউজাৰ শ্ব' হ'ব। আপুনি ক্ৰোম ব্ৰাউজাৰ সহায়ত লিংকটো অ'পেন কৰি ল'ব। লিংকটো খোলাৰ পিছত আপোনাৰ এনেকুৱা এটা পেজ খোল খাব। তো মই আপোনাক দেখাই আছোঁ, আপুনি চাব যে ইয়াত লিখা আছে জইন আছ, আপুনি এইখিনিত ক্লিক কৰিব। তো মই ইয়াত ক্লিক কৰিছোঁ, আপুনি ইয়াত ক্লিক কৰিব জইন আছ ফৰ ইণ্ডিয়ান। ফ্ৰেণ্ডছ, আপুনি জইন আছ ফৰ ইণ্ডিয়ানত ক্লিক কৰাৰ লগে লগে তলত চাব যে এনেকুৱা এটা ফৰ্ম খুলি গৈছে, আপুনি ফৰ্মটো ফিল আপ কৰি দিব। তো ইয়াত স্পন্সৰ ID দিয়া থাকিব, এইখিনিত স্পন্সৰ ID দিয়া থাকিব। ইয়াত আপোনাৰ ফুল নেমটো লিখি দিব, ইয়াত আপোনাৰ মোবাইল নম্বৰটো দি দিব, ইয়াত ইমেইলটো দি দিব, ইয়াত যিকোনো এটা পাছৱৰ্ড দি দিব, ইয়াত পাছৱৰ্ডটো কনফাৰ্ম কৰি দিব। ইয়াত আপুনি মেল নে ফিমেল সেইটো চিলেক্ট কৰি দিব, ইয়াত ডেট অফ বাৰ্থ দি দিব, ইয়াত চিটি দি দিব। তো ফ্ৰেণ্ডছ, ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰি আপুনি ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। ফ্ৰেণ্ডছ, মই এতিয়া ফৰ্মটো ফিল আপ কৰি আছোঁ। তো ফ্ৰেণ্ডছ, মই এতিয়া ফৰ্মটো ফিল আপ কৰি দিছোঁ। ফ্ৰেণ্ডছ, এতিয়া মই ক্লিক কৰিম ৰেজিষ্টাৰ নাও। তো ফ্ৰেণ্ডছ, মই ৰেজিষ্টাৰ নাও ক্লিক কৰাৰ লগে লগে চাওক এটা OTP আহি গৈছে 220356। মই ইয়াত OTPটো দি দিম। ফ্ৰেণ্ডছ, মই এতিয়া ভেৰিফাই কৰি দিম। ফ্ৰেণ্ডছ, চাওক ইয়াত লিখা আছে ইয়ৰ মোবাইল নাম্বাৰ হেজ বিন ভেৰিফাইড ছাকচেছফুলি, থেংকছ। তো মই অ'কে কৰি দিছোঁ। ফ্ৰেণ্ডছ, এতিয়া চাওক এতিয়া ইয়াত আহিছে ইউজাৰ ID মোবাইল নাম্বাৰ। তো ইয়াত মই মোবাইল নাম্বাৰটো দি দিম।
ইয়াত মই পাছৱৰ্ডটো দি দিম। মই এতিয়া লগইনত ক্লিক কৰি দিম। তো ফ্ৰেণ্ডছ চাওক ইয়াত ষ্টাৰ্ট অপশ্যন আহি গৈছে। তো মই এতিয়া ক্লিক কৰিছোঁ ষ্টাৰ্টত। তো ফ্ৰেণ্ডছ আপোনালৈ কেনেকুৱা টাস্ক আহিব আপুনি ওপৰতে চাব পাৰিব। চাওক ওপৰত লিখা আছে টাস্ক 1 লাইক ফেচবুক পেজ। তো ফ্ৰেণ্ডছ আপোনালৈ যিসমূহ টাস্ক আহিব প্ৰত্যেকটো টাস্কৰ ওপৰতে লিখা থাকিব আপুনি কেনেধৰণৰ টাস্ক কমপ্লিট কৰিব লাগিব। তো ফ্ৰেণ্ডছ আপুনি চাই প্ৰত্যেকটো টাস্ক সম্পূৰ্ণৰূপে কমপ্লিট কৰি লওক। তো চাওক সিহঁতে কৈছে যে সিহঁতৰ ফেচবুক পেজটো লাইক কৰি দিব কাৰণে। তো মই সিহঁতৰ ফেচবুক পেজটো লাইক কৰি দিছোঁ। ফ্ৰেণ্ডছ আপুনি এটা টাস্ক কমপ্লিট কৰি সেই আগৰ পেজটোলৈ আহি যাব। এতিয়া মই ক্লিক কৰিছোঁ নেক্সটত। সিহঁতে কৈছে যে সিহঁতৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণে। তো মই অলপ কষ্ট কৰি সিহঁতৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিছোঁ। মই এতিয়া নেক্সটত ক্লিক কৰিছোঁ। তো ফ্ৰেণ্ডছ ইয়াত কৈছে যে ফ্লিপকাৰ্ট এপছটো ইনষ্টল কৰা থাকিলেও আনইনষ্টল কৰি ইনষ্টল কৰি দিব কাৰণে। তো মই ইনষ্টল কৰি দিছোঁ। মই এতিয়া বেক কৰি দিছোঁ। এতিয়া মই ক্লিক কৰিম নেক্সটত। ইয়াত কৈছে যে সিহঁতৰ B2R এপছটো ইনষ্টল কৰি দিব কাৰণে। তো মই ইনষ্টল কৰি দিছোঁ। তো মই এইটো আগৰ পৰাই ইনষ্টল কৰি ৰাখিছিলোঁ। মই চিম্পলি অপেন কৰি দিছোঁ এইটো। এতিয়া নেক্সটত ক্লিক কৰিছোঁ। তো ফ্ৰেণ্ডছ ইয়াত কৈছে প্লিজ ক্লিক অন দ্য বিলো এড। তো ফ্ৰেণ্ডছ ইহঁতৰ এটা এড প্ৰথমবাৰৰ বাবে চাব কৈছে। তো মই এডটো চাই দিছোঁ। চাওক ইয়াত লিখা আছে হাউ টু পোষ্ট ৰেফাৰেল লিংক অন ফেচবুক একাউণ্ট। 2 নম্বৰ লিখা আছে when I can transfer money to my bank account। ফ্ৰেণ্ডছ এনেকুৱা বহুত কিবা লিখা আছে চাই লওক। তো মই এতিয়া ক্লিক কৰিছোঁ নেক্সটত। ফ্ৰেণ্ডছ এতিয়া দেখাইছে ৰেজিষ্ট্ৰেশ্যন অন ডিল টু উইন। তো মই ইয়াত ক্লিক কৰিছোঁ। এতিয়া মই এতিয়া আগৰ পেজটোলৈ গুচি যাম। ফ্ৰেণ্ডছ ইয়াত ডিল টু উইনৰ বিষয়ে কিবা লিখা আছে। তো আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰে। এতিয়া মই ক্লিক কৰিছোঁ ফিনিছ টাস্ক। ফ্ৰেণ্ডছ মই এতিয়া স্ক্ৰল ডাউন কৰিম। চাওক স্ক্ৰল ডাউন কৰাৰ লগে লগে ইয়াত ৰাইট চিন আহি গৈছে। মানে মোৰ 6টা টাস্ক সম্পূৰ্ণৰূপে কমপ্লিট কৰা হৈছে। মই এতিয়া ক্লিক কৰিছোঁ কনফাৰ্মত। ফ্ৰেণ্ডছ এতিয়া চাওক লিখা আছে পপ আপ ব্লক। এতিয়া মই ক্লিক কৰিম অলৱেজ শ্ব'। তো ফ্ৰেণ্ডছ আপুনি আপোনাৰ ক্ৰোম ব্ৰাউজাৰৰ ছেটিঙত গৈও পপ আপ অপশ্যনটো অন কৰিব পাৰে। তো চাওক মই কেনেকৈ কৰি আছোঁ। তো ফ্ৰেণ্ডছ আপুনি আপোনাৰ ID পাছৱৰ্ড দি ক্ৰোম ব্ৰাউজাৰৰ সহায়ত ছ'চিয়েল এড ৱৰ্ল্ডত লগ ইন কৰি ল'ব। তো মই ইয়াত লগ ইন কৰি লৈছোঁ। মই এতিয়া ক্লিক কৰিছোঁ 3 ডটত এইখিনি। এতিয়া ক্লিক কৰিছোঁ ছেটিংছত এইখিনি। এতিয়া ক্লিক কৰিছোঁ সাইট ছেটিংছ। এতিয়া ক্লিক কৰিছোঁ পপ আপছ। তো ফ্ৰেণ্ডছ যদি আপোনাৰ পপ আপ ছেটিংটো অফ থাকে তেনেহ'লে আপুনি অন কৰি ল'ব। তো মোৰ এইটো অনই আছে।
চাওক মই আকৌ অফ কৰি অন কৰি দিছোঁ। তো ইয়াত ইমানেই কাম। তো ফ্ৰেণ্ডছ, আপুনি আপোনাৰ ID পাছৱৰ্ড দি কেনেকৈ লগইন কৰিব, তেনেহ'লে আপুনি গুগল ক্ৰমত চাৰ্চ কৰিব। মই ইয়াত চাৰ্চ কৰিছোঁ। চাওক ইয়াত আহি গৈছে www.socialaidol.us.com। আপুনি ইয়াত ক্লিক কৰিব লগইনত। চাওক ইয়াত লগইন অপশ্যন আছে। তো ইয়াত মই মোৰ ID পাছৱৰ্ডটো দি দিছোঁ, লগইন কৰি দিছোঁ। চাওক মোৰ আইডিটো খুলি গৈছে। তো ফ্ৰেণ্ডছ, ইয়াত মই আপোনাক সম্পূৰ্ণকৈ বুজাই দিম আপুনি কেনেকুৱা কি কৰিব লাগে। তো ফ্ৰেণ্ডছ চাওক ইয়াত কৈছে কমপ্লিট ইয়ৰ টাস্ক। মোৰ সকলোবোৰ টাস্ক কমপ্লিট কৰা হৈছে। ইয়াত আছে ৰেফাৰেল লিংক। ইয়াৰ পৰা আপুনি আপোনাৰ ৰেফাৰেল লিংকটো শ্বেয়াৰ কৰিব পাৰে। আৰু যদি আপুনি ইয়াৰ পৰা শ্বেয়াৰ কৰিব নোৱাৰে, ইয়াত চাওক লিখা আছে চেণ্ড অন হোৱাটছআপ। আপুনি হোৱাটছআপত গৈ কাৰোবালৈ শ্বেয়াৰ কৰিব পাৰে, আৰু নহ'লে আপুনি ইয়াৰ পৰা কপি কৰি পেষ্টটো কৰি দিব পাৰে। তো ফ্ৰেণ্ডছ চাওক ইয়াত আছে কাৰেঞ্চি ডেট। ইয়াত কৈছে যে কংগ্ৰেচুলেশ্যনছ ইউ আৰ কানেক্টেড উইথ ছ'চিয়েল এড ৱৰ্ল্ড। এইটো মোৰ স্পঞ্জাৰ ID হয়। আপুনি যিকোনো এটা স্পঞ্জাৰ ID দিহে আপুনি চাইন আপ কৰিব লাগিব, নহ'লে আপুনি কৰিব নোৱাৰে। তো ফ্ৰেণ্ডছ চাওক ইয়াত আছে টুডে এড ষ্টেটাছ। আপোনালৈ প্ৰত্যেক দিন 20টাকৈ এড আহিব। যদি আপুনি সেই এডসমূহ চাই, তেনেহ'লে ইয়াত দেখাব চিন, আৰু যদি আপুনি সেই এডসমূহ নাচায়, তেনেহ'লে ইয়াত দেখাব পেণ্ডিং। ইয়াত আছে মাই টোটেল টিম। তো মই কোনো টিম বনোৱা নাই, তো মই ইয়াত ভিউ কৰি লাভ নাই। ইয়াত আছে টুডে আৰ্নিং। এইটো হৈছে মাই টোটেল আৰ্নিং। তো এইটো মোৰ টোটেল আৰ্নিং। ইয়াত আছে কাৰেণ্ট বেলেঞ্চ। তো ফ্ৰেণ্ডছ, মই এতিয়া ক্লিক কৰিম 3 লাইনত এইখিনিত। এতিয়া মই ক্লিক কৰিছোঁ প্ৰফাইলত। এইটো মোৰ প্ৰফাইল হয়, চাওক। তো মই এতিয়া বেক কৰিছোঁ। মই আকৌ ক্লিক কৰিছোঁ 3 লাইনত। এতিয়া মই ক্লিক কৰিছোঁ মাই এড। মোৰ যিসমূহ এড আহিছে, সেই এডসমূহ মই ইয়াত বিচাৰি পাম। তো ফ্ৰেণ্ডছ চাওক, আজি মোলৈ যিসমূহ এড আহিছে, সেই এডসমূহ মই চোৱা নাই, সেইকাৰণে ইয়াত ভিউ হৈ আছে। যদি মই এডসমূহ চালোঁ হয়, তেনেহ'লে ইয়াত চিন হৈ থাকিলে হয়। তো চাওক ইয়াত 20টা এড আছে। এই এডসমূহ আপুনি প্ৰত্যেকদিন চাব লাগিব, তেতিয়াহ'লে আপোনাৰ প্ৰত্যেক দিনৰ কামটো সম্পূৰ্ণ হ'ব। তো ফ্ৰেণ্ডছ, মই আকৌ ক্লিক কৰিছোঁ 3 লাইনত। মই ক্লিক কৰিছোঁ ইয়াত মাই একাউণ্ট। তো ফ্ৰেণ্ডছ চাওক ইয়াত আহি গৈছে ই ৱালেট। ইয়াত আহিব আপুনি টকাটো কেনেকৈ উইথড্ৰ কৰিব। ইয়াত আপোনাৰ আহিব বেংক একাউণ্টৰ জৰিয়তে আপুনি টকাটো উইথড্ৰ কৰিব পাৰিব। ইয়াত আপুনি B2R এপছৰ সহায়ত টকাটো উইথড্ৰ কৰিব পাৰিব, আৰু পেপাল এপছৰ সহায়ত আপুনি টকাটো উইথড্ৰ কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, মোৰ প্ৰথমবাৰৰ বাবে B2R এপছৰ সহায়ত টকাটো উইথড্ৰ কৰিব লাগিব। ফ্ৰেণ্ডছ, আপোনালোকে টকাটো বেংকলৈ ট্ৰান্সফাৰ কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, এটা কথা মনত ৰাখিব, আপোনাৰ $10লৈকে ইনকাম নোহোৱালৈকে আপুনি টকাটো বেংকলৈ ট্ৰান্সফাৰ কৰিব নোৱাৰে। তো মই আকৌ ক্লিক কৰিছোঁ 3 লাইনত। এতিয়া ক্লিক কৰিছোঁ শ্বপিং জোন। তো ফ্ৰেণ্ডছ, ইয়াৰ পৰা আপুনি শ্বপিঙো কৰিব পাৰে। চাওক ইয়াত লিখা আছে, ইয়াত আছে মাই টি চাৰ্ট অৰ্ডাৰ ষ্টেটাছ। ইয়াৰ পৰা আপুনি টি চাৰ্টো কিনিব পাৰে, আৰু বহুতো কিবা কিবি ইয়াৰ পৰা আপুনি কিনিব পাৰে। তো ইয়াত চাওক আছে বেষ্ট অফাৰ, আপোনালৈ যিসমূহ অফাৰ আহিব। তো চাওক ইয়াত বহুতো অফাৰ আছে। যেতিয়া আপোনাৰ ইনকামটো বাঢ়ি যাব, তেতিয়া আপুনি সকলোবোৰ অফাৰ উপভোগ কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, এতিয়া মই আপোনাক দেখাম আপুনি ইয়াৰ পৰা ইনকামটো কেনেধৰণে পাব। ফ্ৰেণ্ডছ, আপুনি এই চাৰ্টটোলৈ মন কৰক, ইয়াত আছে ৰেফাৰেল ইনকাম।
ইয়াত আপুনি 7টা লেভেললৈকে ইনকাম কৰিব পাৰিব। ফ্ৰেণ্ডছ, আপুনি যদি 10 জনক জইনিং দিয়ে আপুনি 10 জনৰ পৰা পাব $1, আৰু যদি 10 জনে 100 জনক জইনিং দিয়ে আপুনি তাৰ পৰা পাব $7, আৰু 100 জনে যদি 1000 জনক জইনিং দিয়ে তাৰ পৰা পাব আপুনি $20, আৰু যদি সেই 1000 জনে 10,000 জনক জইনিং দিয়ে তাৰ পৰা পাব আপুনি $80, আৰু যদি 10,000 জনে যদি 1 লাখ মানুহক জইনিং দিয়ে তাৰ পৰা পাব আপুনি $750, আৰু যদি 1 লাখ মানুহে 10 লাখ মানুহক জইনিং দিয়ে তাৰ পৰা পাব আপুনি $3,500, আৰু যদি সেই 10 লাখ মানুহে 1 crore মানুহক জইনিং দিয়ে তাৰ পৰা পাব আপুনি $15,000। ফ্ৰেণ্ডছ, এতিয়া আপুনি এই চাৰ্টটোলৈ মন কৰক, ইয়াত আপোনাৰ ডেইলি ইনকামটো দেখাই দিম। তো ফ্ৰেণ্ডছ চাওক, ইয়াত আছে সেলফ। আপুনি যদি ডেইলি 20টা এড চাই তেনেহ'লে আপুনি ইনকাম কৰিব পাৰিব $9 টকা, আৰু যদি আপোনাৰ স্পঞ্জৰ আইডি দি 10 জনক জইনিং কৰাই সিহঁতে যদি 20টা এড চাই তেনেহ'লে আপুনি তাৰ পৰা ইনকাম কৰিব $24 টকা, আৰু 10 জনে 100 জনক জইনিং কৰালে তাৰ পৰা পাব আপুনি $120 টকা, আৰু 100 জনে যদি 1000 জনক জইনিং কৰায় তাৰ পৰা পাব আপুনি $600 টকা, আৰু 1000 জনে যদি 10,000 জনক কৰায় তাৰ পৰা পাব আপুনি $3,000 টকা, আৰু যদি 10,000 জনে 1 লাখ মানুহক কৰায় তাৰ পৰা পাব আপুনি $12,000 টকা, আৰু যদি 1 লাখ মানুহে 10 লাখ মানুহক কৰায় তেনেহ'লে আপুনি পাব $60,000 টকা, আৰু যদি 10 লাখ মানুহে 1 crore মানুহক কৰায় তেনেহ'লে পাব আপুনি $3 লাখ টকা। ফ্ৰেণ্ডছ চাওক, আপোনাৰ আইডিটোত আপুনি কেনেকৈ লগ ইন কৰিব। ইয়াত আপুনি চাৰ্চ কৰিব social.us.com। মই ইয়াত চাৰ্চ কৰিছোঁ। ইয়াত আপুনি লগ ইনত ক্লিক কৰি দিব। তো ফ্ৰেণ্ডছ, আপুনি লগ ইনত ক্লিক কৰাৰ লগে লগে ইয়াত এনেকুৱা এটা পেজ খোল খাব। আপুনি এইটো পেজত আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড দি ইয়াত লগ ইন কৰি ল'ব।